এইটো লিখিবা ষ্টুডেণ্ট নেম, তোমাৰ নিজৰ নামটো লিখিবা। স্কুল নেম ঘিলাধাৰী HS স্কুল লিখিবা, তাৰমানে ঘিলাধাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। ব্লক নেম ইষ্ট ব্লক EAST ইষ্ট ব্লক লিখিবা। ডিষ্ট্ৰিক্ট নেম গোলাঘাট, ষ্টেট নেম আসাম। এইটা লিখা ধুনীয়া ধুনীয়াকৈ লিখিবা, ভুল নকৰিবা। এইটো এটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা। এই পৰীক্ষাটো আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা নিৰ্দেশনা আহিছে আৰু তেওঁলোকে পেপাৰ যুগুত কৰিছে। এই পৰীক্ষাটো আজি 11/11/2024 তাৰিখে তোমালোকৰ অনুষ্ঠিত হৈছে। প্ৰতিটো বিষয়ৰ ওপৰত ইয়াত সুন্দৰভাৱে প্ৰশ্নখিনি দিয়া হৈছে আৰু এই প্ৰশ্নখিনিৰ ওপৰত আমি ভালকৈ অংক, বিজ্ঞান ইত্যাদি ইত্যাদি অসমীয়া প্ৰতিটো ছাবজেক্টৰ তোমালোকৰ ইয়াত প্ৰশ্ন আছে আৰু এই প্ৰশ্নখিনি ভালকৈ চোৱা। জ্যোতি বাইদেউ ইতিমধ্যে তোমাক কৈছে কেনেকৈ এই ছিটটো কেনেকৈ ফিল আপ কৰিব লাগিব। এই ছিটটো তোমালোকে প্ৰথম কথা হ'ল এই ছিটটো প্ৰথমে ফিল আপ কৰি ল'বা। ফিল আপ কৰি লৈ পেলাই তাৰপিছত আমাৰ যিখন কুৱেশ্যন পেপাৰ আছে এই কুৱেশ্যন পেপাৰখন আমি কি কৰিম ভালকৈ পঢ়ি লৈ পেলাই গুৰুত্ব দি পেলাই চাই ইয়াৰ প্ৰশ্নৰ উত্তৰবিলাক কৰিবলৈ চেষ্টা কৰিম। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে এই কথাটো হেৰি কৰি লৈ পেলাই কৰিব লাগিব দেই।